হোক কিবা হোক সেইবোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজনবোৰ মই নকৰোঁ। জেহাদী কিবা আছে, কোনোবাই কিবা সন্ত্ৰাসমূলক কাৰ্যকলাপ কৰিবলৈ বিচাৰিছে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আজিৰ তাৰিখত আমি আইনটো হাতত ল'ব নোৱাৰোঁ। জেহাদী কোনো নহ'ব বুলিতো মই তাত আন্দোলন কৰিব নোৱাৰোঁ, বন্ধ দিব নোৱাৰোঁ, পিকেটিং কৰিব নোৱাৰোঁ। জেহাদীক প্ৰতিৰোধ কৰিব লাগিব। যদি গভমেণ্টে যদি নোৱাৰে, আমাক এইটো এতিয়াও কৈছোঁ, গভমেণ্টে যদি নোৱাৰে আমাক দায়িত্ব অৰ্পণ কৰক। বোলে আমি তোমালোককো দায়িত্ব দিছোঁ, জেহাদীয়ে হওক বা ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিৰোধাচৰণ কৰা, কোনোবাই পাকিস্তান জিন্দাবাদ দিছে বোলে, এইবিলাকক তোমালোকে নিয়ন্ত্ৰণ কৰা। আমি একেদিনাখনে পাকিস্তান জিন্দাবাদ দিয়াৰ লগ একেদিনাখনে নিয়ন্ত্ৰণ কৰি দিম। জেহাদী আমি পুলিয়ে পোখাই উঘলাই দিম। জেহাদীক জেলত ভৰালে লাভ নাই নহয়। জেহাদী যদি বুলি গম পাইছে, লগে লগে তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগে, তেতিয়াহে জেহাদী বন্ধ হ'ব। আলফাক যদি এনকাউণ্টাৰ কৰি পেলাই হত্যা কৰিব পাৰে, আলফা সন্ত্ৰাসবাদী বুলি ভাবি পেলাই যদি ধৰি লৈ পেলাই এনকাউণ্টাৰ কৰি হত্যা কৰা ঘটনা অসমত দেধাৰ আছে, অজস্ৰ আছে। গতিকে সন্ত্ৰাসবাদীক দমন কেনেকৈ কৰিব লাগে ভাৰত ৰাষ্ট্ৰই জানে। হিজবুল মুজাহিদিনৰ সদস্য যদি অসমত গ্ৰেপ্তাৰ হৈছে, তাক ধৰি পেলাই সোধপোছ কৰি পেলাই জেলৰ ভাত খুৱাবৰ কাৰণে জেলত ফ্ৰীকৈ খুৱাই ৰাখি লাভ নাই নহয়, লগে লগে এনকাউণ্টাৰ কৰিব লাগে। 10টা মাৰি দিয়কচোন জেহাদী, পিছ মুহূৰ্তত ইয়াত জেহাদী অংশগ্ৰহণ কৰিবৰ কাৰণে 10 বাৰ তেওঁলোকে চিন্তা কৰিব। গতিকে আমাক সেই কথাখিনি যদি আমাক কয়, তহঁতি ঠাণ্ডা কৰি দিয়ে, আমি ঠাণ্ডা কৰি দিম। বাংলাদেশীৰ যিটো দখল যিবিলাক অঞ্চলত আছে, য'ত বাংলাদেশীৰ প্ৰভাৱ বেছি, তাতে আচলতে এই সন্ত্ৰাসবাদী ঘাটিবিলাক বনাবৰ কাৰণে চেষ্টা কৰিছে। আমি সেইকাৰণে চৰকাৰক বাৰে বাৰে কৈছোঁ, চৰ চাপৰিবিলাক মুকলি কৰিব লাগে। সন্দেহযুক্ত যিবিলাক মাটি অবৈধভাৱে চৰ চাপৰিত সন্দেহযুক্ত বাংলাদেশে দখল কৰি আছে, সেইবিলাক উচ্ছেদ কৰক, নহ'লে ইয়াত জেহাদীৰ খোপনি পুতিব। আমি উদাহৰণ হিচাপে মাৰ্ঘেটাত উচ্ছেদ কৰি দেখাইছিলোঁ। আমি কৈছিলোঁ যে কবু চাপৰিত বহু বাংলাদেশী সন্দেহযুক্ত মানুহৰ ঘৰ বহিছে, এইটো উচ্ছেদ কৰক। চিপাঝাৰত 12,000 বিঘাত নে কিমান বিঘা মাটি, তাত 75,000 বিঘা মাটি সন্দেহযুক্ত মানুহে দখল কৰি ইয়াত বহি আছে, তাত অসমীয়া মানুহ খিলঞ্জীয়া মানুহ সোমাবই নোৱাৰে। আমি গভমেণ্টক অসমৰ ৰাইজে বাৰম্বাৰ অনুৰোধ কৰিছে যে এইটো উচ্ছেদ কৰিব লাগে। গভমেণ্টে তাত সাহসেই নকৰে। বৰপেটাৰ নিচিনা জেগাত উচ্ছেদ কৰিবলৈ যাওঁতে পুলিচক মাৰিবলৈ দা লৈ পেলাই, জাঠি জোং লৈ পেলাই পুলিচক খেদিলে, পিছমতে তাত পুলিচ যাবলৈ ভয় কৰা হ'ল। গতিকে গভমেণ্টখনে যদি সাহসেই নকৰে, জেহাদী কেলে বৃদ্ধি নাপাব? গভমেণ্টে সাহস কৰকচোন, এফালৰ পৰা উচ্ছেদ কৰকচোন, অবৈধ দখলদাৰীসকলক খেদি দিয়কচোন, জেহাদী 4টামানক লগে লগে এনকাউণ্টাৰ কৰকচোন। পিছ মুহূৰ্তত অসমত এই ধৰণৰ জেহাদী হ'বলৈ কোনো চেষ্টা নকৰিব। তেওঁলোকক ধৰি আনি পেলাই বুজাবুজি কৰি পেলাই জেলত দিব, তেওঁলোক জেলৰ পৰা ওলাই অহাৰ পিছত আকৌ তেওঁলোকে নেটৱৰ্ক বনাব। এই সুবিধাবিলাক কোনে দিছে? চৰকাৰে দিছে। গতিকে এইবিলাকৰ কাৰণে এই যিবিলাক উত্থান ঘটিছে জেহাদীত, চৰকাৰ